নমস্কাৰ জ্ঞান বিজ্ঞান চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আমি সকলোৱে জানো যে বৃহৎ অসমীয়া জাতি গঠনত অনবদ্য অৰিহণা যোগোৱা কোচ ৰাজবংশীসকল হ'ল অসমৰ এটি বৃহৎ আৰু পুৰণি জনগোষ্ঠী। এই কোচ ৰাজবংশীসকলৰ এজন মহান বীৰ যোদ্ধা হ'ল চিলাৰায়। এইগৰাকী বীৰ পুৰুষে তেওঁ অসাধাৰণ বীৰত্বৰে কোচ ৰাজত্বকালৰ ইতিহাসক যুগমীয়া স্মৃতিৰে ৰঞ্জিত কৰি থৈ গৈছে। মহাবীৰ চিলাৰায় আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহৰ তৃতীয় পুত্ৰ। চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লদেৱ। তেওঁ ককায়েক মল্লদেৱৰ লগত কাশীত 12 বছৰ অধ্যয়ন কৰিছিল। মল্লদেৱে নৰনাৰায়ণ নাম লৈ কোচবিহাৰৰ সিংহাসনত বহে আৰু শুক্লদেৱেও শুক্লধ্বজ নাম লৈ প্ৰধান সেনাপতিৰ দায়িত্ব লয়। চিলাৰায়ে চিলাৰ দৰে ক্ষিপ্ৰ গতিৰে যুদ্ধ কৰিছিল। সেইবাবে আহোমসকলে তেওঁক চিলাৰায় খিতাপ দিছিল। চিলাৰায়ৰ আন এটা নাম সংগ্ৰাম সিংহও আছিল। তেওঁৰ নেতৃত্বত 1563 খ্ৰীষ্টাব্দত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল। ইয়াৰ পিছতে তেওঁ কাছাৰ, মণিপুৰ, ডিমৰীয়াত, জয়ন্তীয়া, ত্ৰিপুৰা আদি ৰাজ্যক জয় কৰে। চিলাৰায় বৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ স্থাপনত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ নেতৃত্বত কোচ, কছাৰী, মেচ, ভুটীয়া, ভূঞা, চুতীয়া, দফলা আদি নানা জাতিৰ সেনাই একেলগে যুঁজিছিল। সংস্কৃত ভাষাত অগাধ পাণ্ডিত্য থকা চিলাৰায়ে কবি জয়দেৱৰ গীত গোবিন্দ পুথিখনৰ বিষয়েও টীকাভাষ্য লিখি থৈ গৈছে। চিলাৰায় বৰ প্ৰজাহিতকৰ আছিল। বিদ্যা চৰ্চাৰ বাবে তেওঁ ঠায়ে ঠায়ে বহুতো টোল সজাইছিল। কামাখ্যা মন্দিৰলৈ যোৱা পথটো নকৈ সজোৱাৰ উপৰিও ভালেমান মঠ মন্দিৰ সজাইছিল। তেওঁ কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। লগতে ভালেমান ধ্বংসপ্ৰাপ্ত মঠ মন্দিৰ দৌল আদিৰ মেৰামতি কৰিছিল আৰু আলিবাট বনোৱা, পুখুৰী খন্দা আদিও জনহিতকৰ কামো কৰিছিল। বুৰঞ্জীবিদসকলৰ মতে বংগ জয় কৰি ঘূৰি অহাৰ পথত বসন্ত ৰোগত আক্ৰান্ত হৈ 1571 খ্ৰীষ্টাব্দত গংগাৰ পাৰত চিলাৰায়ৰ মৃত্যু হয়। বীৰ চিলাৰায়ৰ স্মৰণত 2005 চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। 2026 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে বীৰ চিলাৰায়ৰ সাহস, দেশপ্ৰেম আৰু অসমৰ ইতিহাসত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা স্মৰণ কৰিবলৈ চিলাৰায় দিৱস পালন কৰা হৈছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। পিছৰ ভিডিঅ'বোৰত কোচ সাম্ৰাজ্য আৰু চিলাৰায়ৰ বিষয়ে কিছু বহলাই আলোচনা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।